নমস্কাৰ ওয়েলকাম বেক টু মাই এনাদাৰ ব্লগ। আজি বহুত দিনৰ পিছত ব্লগত আহিলোঁ আৰু ব্লগটোত বনোৱা কাৰণ হৈছে যোৱাকালিতো ভিডিঅ' চাইছে আপোনালোকে। যোৱাকালি ভিডিঅ'ত বিয়া হৈছিলে সুমাৰ। আজি 11 ডিচেম্বৰ হয়, কালি 10 ডিচেম্বৰ বিয়া হৈছিলে, আজি 11 ডিচেম্বৰ হয়। আৰু ইয়াৰ আগৰ কেইটামান ভিডিঅ'ত আপোনালোকে পাইছিলে সাংস্কৃতিক মহাসংগ্ৰামৰ আমালোকৰ এৰিয়াখনত আমাৰ গ্ৰুপটো ফাৰ্ষ্ট হৈছিলে। আৰু আজি লেক লেভেলৰ প্ৰগ্ৰামটো হ'ব আমালোকৰ ধুবুৰী ৰিজাৰ্ভত হ'ব প্ৰগ্ৰামখন। আপোনালোকে আহিলে আহিব পাৰে, তাতে চাব পাৰে আমালোকৰ প্ৰগ্ৰামখন। আৰু আমি লেট কৰি যাম। আমালোকৰ যিবিলাক ছেকেণ্ড থাৰ্ড গ্ৰুপ হৈছে সেইবিলাক গৈছে, মানে এইবিলাক সৰু সৰু ছোৱালী ন, তেওঁলোকৰ এক্সাম নাই, সেইকাৰণে তেওঁলোকে 10টামান বজাত গৈছে। আৰু এতিয়া বাজে 11টা বাজে। আৰু ৰাতিপুৱা উঠি তেওঁলোকক ৰেডি চেডি কৰাই দিলোঁ, তেওঁলোকে গ'ল। আৰু স্কুলত বাছ আহিছে, তেওঁলোকে তাত উঠি যাব, ছাৰহঁতে তাক লৈ যাব। আৰু আমি খোজকাঢ়ি অকলে যাম। আমাৰ গ্ৰুপখনত কেইটামান ছোৱালীৰ মানে কেইটামান ফ্ৰেণ্ডৰ এক্সাম আছে, ফাইনেল এক্সাম হয়, যিহেতু এইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা হয়, কেঞ্চেল কৰিব নোৱাৰে ন, সেইকাৰণে তো আমালোকে এইটো লেট কৰি যাব লগা হৈছে। এতিয়া 11টামান বাজে। আমালোকৰ 3জনমান এক্সাম নাই, সেইকাৰণে আমি 12টামানত তাৰ ঘৰত যাম, ফ্ৰেণ্ডৰ ঘৰত যাই পেলাই কি ৰেডি চেডি হৈ ন, তাৰ আগতে এবাৰ দুবাৰমান প্ৰেক্টিচ কৰি ল'ম। তাৰপিছত আমি ৰেডি চেডি হৈ আমি 3জনমান আগত যাম, তাতে দেখিম, মানে তাতে চাম মানে পজিশ্যনটো কি পজিশ্যনত হৈ আছে। তাৰপিছত তেওঁলোকে 3জনমান আহিব, আমালোকৰ গ্ৰুপত 6জনমান হয়। তাৰপিছত আহি পেলাই প্ৰগ্ৰামখন আমি তাতে কম্পিটিশ্যনখন দিম। আৰু আপোনালোকে ভিডিঅ'খন স্কিপ নকৰাকৈ চাই থাকিবা দেই। আমি কি কৰোঁ নকৰোঁ গোটেইখিনি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু এইবিলাক ভিডিঅ'খন ষ্টাৰ্ট কৰা যাওক, আহক তেনেহ'লে। আমি ইয়াত আহিলোঁ আৰু আহি চাওঁ আমি লৈ 4-5টামান আৰু গ্ৰুপ আছে। আরে পিরি তিরি আসে পিরি তিরি বাহা দেহিও বাজে নহয় বাসে, পিৰিতিৰ আসে পিৰিতিৰ বাসে, লিৰিক্সবিলাক চাই ল'বা। আৰু ৰিডিমখিনি হ'ল মানে নাচৰ যিখিনি ৰিডিম লাগে সেই ৰিডিমখিনি নাহিল, মানে লোকগীতত যেনেকৈ মানে এক গাইয়ে বাজে না, সেইটোৱেই হ'ল। ৰিডিমখিনি আহিলে নাচটো আৰু ভাল হয়। তো আজিকে নহওক তহঁতে নেক্সট ডেভেলপ কৰিব। আৰু মোৰ ক'ব লগা আছে, কথাটো হৈছে কি নাচৰ মুদ্ৰাখিনি মানে ডান্সটো শেষ হোৱাৰ পিছত এনেকৈ ছাৰহঁতে মানে জাজহঁতে মানে এনেকৈ মানে কুৱেশ্যন সোধে আৰু তো সেইকাৰণে বহুত ভয় লাগি আছে। আৰু এইফালে আমালোকৰ গ্ৰুপখন ফটোটো দি আছে, আৰু এইফালে এতিয়াও 4-5টামান গ্ৰুপ আছে। তো এইফালে ফাইনেলি আমাৰ পাৰফৰ্মটো ষ্টাৰ্ট হ'ল। এইফালে অনামিকা আৰু মই বাহিৰত আহিলোঁ কেইটামান ৰীল বনাবলৈ। আৰু ইয়াত আহি চাওঁ মানে দুটামান ল'ৰা মানে অনামিকাক ফটো উঠাব কৈ আছে। তো এইফালে অনামিকা আজি কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে, কিন্তু অলপ মনটো বেয়া। কিয়? জানাচোন ছিংগাৰ। অঁ আচ্ছা, একো প্ৰব্লেম নাই। আৰু যিহেতু কৈছে ন ভাল হৈছে, তো আমালোকে তাৰ ৱেইট কৰি দেখতে हैं गाइस रिजल्ट কেয়া आता है। বাট এতিয়া আমি আছোঁ ৰিজাৰ্ভত আছোঁ। এতিয়া আমালোকৰ পাৰফৰ্ম শেষ হ'ল, এতিয়া আমি ঘৰলৈ যাম আৰু অলপ ৱেইট কৰোঁ কি হয় ন। গাইজ আজিলৈ মানে যদি ব্লগখন ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে বেল আইকন দাবাই দিব কোনোবাই নতুন আহিলে। আৰু আজিলৈ মানে বাই বাই।